হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক এই বিন্দাছ ব্লগলৈ। আমি এফালে যাবলৈ ওলাইছোঁ। আমি মানে মই আছোঁ আৰু মোৰ লগত আছে আৰু কোনোবা কোনোবি দেখুৱাই আছোঁ কোন আছে। ক'লৈ যাম এইটো এতিয়াই কৈ নিদিওঁ, কৈ আছোঁ লাহে লাহে কৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ আগতে এটা ধামাকাদাৰ লাইক কৰি লওক। ব'লক। সকলোবিলাক উঠিলে আৰু অৱশেষত মই ব'লক। আমি বুলি যে কৈছিলোঁ, আমি মানে মই আছিলোঁ, মইতো আছোঁ কৈছোঁৱেই। আৰু মোৰ লগত আছে এয়া মা আছে, বৰমা আছে, বাহঁত আছে, আমাৰ ঘৰৰ ওচৰৰে এয়া ড্ৰাইভাৰ এই ড্ৰাইভ কৰি আছে। আৰু আমি ক'ত গৈ আছোঁ সেইটো আপোনালোকক ক'ম বুলি কৈছিলোঁ। ক'ত গৈ আছোঁ কৈ দিওঁ নেকি? চিয়'ৰ, ক'ত গৈ আছোঁ আমি? আঠখেলীয়ালৈ গৈ আছোঁ। তেন্তে ব'লক আজি ভিডিঅ'টো আঠখেলীয়াক চিন দি আৰম্ভ কৰোঁ। কৈ চাওকচোন, নামঘৰলৈ তোৰণটোৱেদি সোমাই যোৱাৰ পাছত কৃষ্ণচূড়া গছ ৰঙা ৰঙাকৈ ফুলি আছে। ৱাও! আৰু অৱশেষত আহি আমি উপস্থিত হ'লোহি এয়া। ব'লক খোলো, নামো, যাওঁ। তাৰপাছত আমি পিন্ধি ল'লোঁ ধুতি দুয়োটাই। তাৰপিছত এতিয়া যাওঁ ভিতৰলৈ, যিহেতু ধুতি নিপিন্ধাকৈ ভিতৰলৈ যাব নোৱাৰি। সেইটো আজিকালি নামঘৰ মন্দিৰবিলাকত সকলোতে নিয়ম কৰিছে আজিকালি। বিশেষ আগতে পাৰিছিলে ধুতি চুতি নিপিন্ধাকৈ, আজিকালি আঠখেলীয়া নামঘৰত বোলে এই কোৱা মতে প্ৰথমৰ পৰাই নোৱাৰে পিন্ধিব, ধুতি পিন্ধিয়ে যাব লাগে। যিহেতু এতিয়া তাতে ভাদ মাহ চলি আছে, এইটোতো সম্ভৱেই নহয় ধুতি নিপিন্ধাকৈ যোৱাটো। ব'লকচোন, আমিতো বহুত দূৰত আছোঁ, ভিতৰত কিমান ভিৰ কি হৈছে চাওঁগৈ। ব'লক। চেলফি মৰা নিষিদ্ধ কৰা হৈছে, জুম বান্ধি চেলফি মৰা নিষিদ্ধ কৰা হৈছে দেই ৰাইজ। চেলফি টেলফি কোনো নুঠিব, এনেকৈ দূৰৰ পৰাই কৰিব। সৌৱা নামঘৰটোৰ মেইন প্ৰৱেশদ্বাৰ, আৰু সেই তোৰণটোৰ তলতেই আছে এজন মানুহে হেণ্ড চেনিটাইজ কৰি, তেন্তে মুখত মাস্ক চাস্ক মাৰি হেণ্ড চেনিটাইজ কৰি ভিতৰলৈ সোমাই যাওঁ। ব'লক। এয়া আমি দুটা সোমাই আহিলোঁ, আহক সোমাই আহিলোঁ। আৰু মাস্ক চাস্ক মাৰি যাব লাগিব। এই গৰমত মাস্কখন মাৰিবলৈ অকণমান দিগদাৰ হৈছে, তবে মাৰি লৈছোঁ, এইখিনিৰ পৰা মাৰি যাব লাগিব। গৈ আছোঁ, মাস্কখন মাৰি লৈছোঁ মজাকৈ। আৰু মানুহ বহুত আছে। এইজন আমাৰ আঠখেলীয়া নামঘৰৰ এজন, আপুনি? মই VDB হয়। আৰু আমাৰ ঐতিহ্যমণ্ডিত আজি আঠখেলীয়া নামঘৰৰ ওপৰত আপুনি কি ক'ব? ভাদমহীয়া আগৰ যেনেধৰণে নাম হৈছিল, মানুহ আহিছিল, এই ক'ভিড পৰিস্থিতিৰ কাৰণে এইবাৰ অলপ কম হৈছে। সেয়েহে ভকত বৈষ্ণৱসকলক মুখত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব ঠিকে আছে। আপুনি ইমান ধুনীয়াকৈ কথাখিনি কোৱাৰ বাবে অশেষ ধন্যবাদ। আমি ভিতৰলৈ সোমাই আহিলোঁ। মাহঁত সোমাই গ'ল আগতে, মই পিছত আহিছোঁ। আৰু এইটো বোলে পুৰণা নামঘৰটো, নতুন নামঘৰটো ইফালে বনোৱা হৈছে। আৰু 1 মিটাৰ ডিষ্টেঞ্চ মেইনটেইন কৰি, হেণ্ড চেনিটাইজ কৰি, মুখত মাস্ক মাৰি ভিতৰলৈ সোমাই যাব লাগে। যিহেতু আমি নিজৰ সাৱধানতা নিজেই ল'ব লাগিব, পৰিস্থিতিও খুব এটা ভাল নহয়। এইটো চাওকচোন কি ধুনীয়া ডাঙৰ চাকি। মানে ইয়াত চাকি ধূপ আদি জ্বলাব নোৱাৰি। এই ডাঙৰ ডাঙৰ চাকিবিলাক যে দেখিছে আপোনালোকে, লগত আপোনালোকে যদি তেল লৈ আহে, তেন্তে সেই চাকিত তেল ঢালি দিলেই হৈ যায়। চাকি জ্বলোৱাই আছে, তাত তেল ঢালি দিব লাগে। আৰু এইবিলাক দেখিছে ডাঙৰ ডাঙৰ চাকি চবফালে আছে। এয়া মায়ে তেল ঢালিলে আৰু ময়ো ঢালি লওঁ। ব'লক। এতিয়া তেল দেখিছেনে? অগণন ভক্তই অগণন তেলেৰে চাকিটো
পূৰা হেৰি কৰিছে, তেল ঢালিবলৈ জেগাই নাই, তথাপিও নিয়মটো অকণমান কৈ দিছোঁ। আৰু এয়া যে দেখিছে, এয়া পুৰণা নামঘৰটো বোলে। মই বহুত দিনৰ আগতে আহিছিলোঁ, পাহৰিলোঁ, ইমান মনত নাই, বহুত বছৰ হ'ল নহয়। আৰু নতুন নামঘৰটো ইফালে আছে, নতুন নামঘৰটো আপোনালোকক দেখুৱাম, চাই থাকিব। মন্দিৰৰ গোটেই চৌপাশটো ঘূৰি চাইছোঁ, বিৰাট বঢ়িয়াকৈ ডেক'ৰেট কৰি ৰাখিছে আৰু ইমান চাফ চিকুণ এনেকুৱা পৰিস্থিতিটো বিৰাট ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। এইটোলৈ আহি আছোঁ এতিয়া মেইন নামঘৰটো, আৰু এয়া দেখিছেনে কি লিখা আছে? ধুতি আৰু চাদৰ মেখেলা পৰিধান কৰি, মানে মহিলাসকলে চাদৰ মেখেলা আৰু পুৰুষসকলে ধুতি পৰিধান কৰি এই মেইন নামঘৰটোত সোমাব লাগিব। এই মেইন নামঘৰটো চাওক, এয়া শুনিছেনে কি ধুনীয়াকৈ নাম লৈ আছে। ইয়াত মানে ভাগ ভাগকৈ হয়, সম্ভৱ এটা 10টামানৰ পৰা 11টামানলৈকে হয়। তাৰপিছত সেই ভাগে প্ৰসাদ চসাদ বিতৰণ কৰে। তাৰপাছত আকৌ 12টামান বজাৰ পৰা তেনেকৈ 3বাৰ 4বাৰমান হয় দিনটোতে। চবেই ভিতৰত বহি আছে আৰু আমি এয়া পং পঙাই ঘূৰি ফুৰিছোঁ বাহিৰত, আমি দুটাই। গৰমো উঠিছে, ভিতৰত বহিবও নোৱাৰি। চাওক গাইছ, হেল্ল', আপুনি যদি ব্লগাৰ এটা জেগাত বহি থাকিব নোৱাৰে, আপুনি ঘূৰিবই লাগিব, নহ'লে আপুনি একো ব্লগাৰ নহয় আৰু। আমি নামঘৰৰ ভিতৰৰ পৰা চোৱা কৰি প্ৰসাদ চসাদ লৈ ওলাই আহিলোঁ। আৰু অনিলা বা কিশোৰ আৰু মাহঁত গ'ল আগত। এইখন মাস্কখন দিছিলে, কিন্তু যিহে গৰম মাস্কখন মৰা নহ'লে, ভিতৰত মাৰিছিলোঁ। বাহিৰলৈ নামঘৰ ভিতৰত সোমাওঁ তেতিয়া মাস্ক পিন্ধিব লাগিব, বাহিৰত আপোনালোকে নিজৰ কথা চলি যাব, কিন্তু নিজৰ ছেফটিৰ কাৰণে পিন্ধাটো জৰুৰী। কি আছে মানে বাকী আছে, বেছি কোনটো ভাল লাগিব? বাকীকেইটা ভাল নালাগিব, মানে বাতিটো তুমি ভাল লাগিব বুলি কৈছা যেতিয়া। তোমাৰ নামটো কৈ দিয়া আকৌ। সদায় তুমিয়ে থাকা নেকি? ঠিক। আমি আহি এয়া গাড়ীৰ ওচৰত ৰখি আছোঁহি দুইটা। মানে বিশেষকৈ মেইন কথাটো হ'ল কি, চাবিটো এৰি থৈ গুচি আহিলোঁ আৰু এতিয়া ফচি আছোঁ আৰু দোকান চোকানত ছোৱালী মানুহ দোকান দেখিলে ফোন কৰি আছোঁ, এই গৈ পাইছোঁ এনেকৈ কৈ আছে। কিন্তু এতিয়ালৈকে 2 ঘণ্টামান হৈ গ'ল, দেখা দেখি নাই। আমি ইয়াত দেখিছে নহয় আপোনালোকে জনাওক, আমাক দেখি কমেণ্টত জনাওক কেনেকুৱা লাগিছে মানে এই গৰমত। নামঘৰৰ পৰা এয়া ওলাই আহিলোঁ, ঘৰলৈ বুলি যাত্ৰা, ঘৰলৈ গৈ আছোঁ। আহি থাকোঁতে দেখি গ'লোঁ এইখন গোলাঘাটৰ এখন হোটেল। আৰু গোলাঘাটৰ বোলে ফেমাছ হোটেল, হয় বাৰু ফেমাছ হয়। আৰু ফেমাছ হোটেলখন দেখি লাগি আছিলে ভোক সকলোৰে, আৰু সকলো জঁপিয়াই পৰিলোঁ হোটেলখনৰ ওপৰত। তেন্তে ব'লক ভিতৰলৈ সোমাই ব'লক। এয়া আহি গ'ল অৱশেষত খানা, আৰু আমি ৰ'ব পৰা নাই। খাই এয়া আহিলোঁ পাণ খাবলৈ। দাদাই পাণ বনাই আছে। এইটো পাণটোৰ কিবা নাম আছে নেকি দাদা? পাণটোৰ কিবা নাম আছে নেকি স্পেচিয়েলি? মিঠা পাণ আৰু আচ্ছা, ঠিক আছে তেন্তে এয়া চবেই মিঠা পাণ খাইছে। পাণ চান চব খাই আৰু সকলোলৈকে লৈ আহিছোঁ বাৰু, আমি দুটাই খাই আহিছোঁ। দুখন আছে। খাই বৈ ধুনীয়াকৈ গাড়ীত উঠিলোঁ, ঘৰলৈ বুলি যাত্ৰা কৰোঁ আৰু ক'তো নৰখোঁ আৰু গৰমো উঠিছে। আৰু লগতে এয়াও আছে, গাড়ীত গৈ থাকোঁতে খাই গৈ থাকিম। সেইটো আপোনালোকক নেদেখোঁ আৰু তেন্তে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে চেষ্টা কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো পূৰা ফালাফালি কৰি দিব, মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি ইত্যাদি যত যি কৰিব লাগে আছে সকলোবিলাক একেচাতে কৰি দিব। আৰু লাষ্টত একেবাৰে ঘণ্টা বটম এটা পাব, সেইটো বজাই দিব যাতে আগন্তুক ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তেন্তে আপোনালোকে বিন্দাছ ব্লগত বিন্দাছ ভিডিঅ'বিলাক পাই থাকিবলৈ হ'লে চেনেলটো আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, জয় অসম।